Hello everyone, welcome back to my YouTube channel. আজি আকৌ হেণ্ডুৰৰ শ্বুটিঙত আহিছোঁ। যিহেতু হেণ্ডুৰৰ শ্বুটিং হৈ আছে, গতিকে এদিন হেণ্ডুৰৰ শ্বুটিং দেখুৱাই আছোঁ। জাষ্ট মেকআপ দি হৈ গ'ল, এতিয়া মেকআপ চেকআপ দিওৱা হ'ল আৰু আজি যিহেতু অকল দুজন আৰ্টিষ্টৰ আছে, গতিকে চাই থাকক, দেখুৱাই দিম। निकल के आना, बस पास में आकर के वीडियो देना स्टार्ट कर देना। চাওকচোন আমাৰ শ্বুটিংবোৰ কেনেদৰে হয়। इधर से लेके आओ ना। आपने बम्बई तो इसको माथा में लेने ऐसा होना चाहिए, ऐसा हो गया खराब हो गया। अरे एंगल पे फोकस हो जाएगा, एंगल भी होता है, एंगल आप ऐसा करो, आप गिर जाओ, तुम ऊपर से बनाओ, ये एंगल अच्छा नहीं लगता। तुम ऊपर से बनाना है, आप गिर जाओ, उससे देखो गुस्से से ये ऊपर ये नहीं ऊपर करो, ऊपर से हां ऐसे ले लो, उधर जाओ, उनके पॉइंट ऑफ व्यू पे जाओ। सॉरी ना, मैं को बना दी सीरियस होगा। रेडी এতিয়া আমাৰ লোকেশ্যন বেলেগত হ'ব। তাক মই গুণগুণক লগ পালোঁ, আমাৰ মৰমৰ গুণগুণ, আজি বহু দিনৰ মূৰত। তাকে এয়া চাই থাকক আৰু এতিয়া গৈ আছোঁ, মানে ৰাস্তাত আছোঁ। যিহেতু য'ত মেকআপ কৰিছিলোঁ তাৰ ওচৰতে লোকেশ্যনটো, চাই থাকিব আৰু। এতিয়া ইয়াতে শ্বুটিং হ'ব। এবাৰ মানুহ কমিব লাগিব। এয়া তাইও ব্লগ বনাই আছে, ব্লগ বনাই আছে তাই। देखना फिर से कहीं प्यार ना जाए, स्टेप पे लिखना। उसके बाद ये खुद के थोड़ा सोच, आपको थोड़ा सा रखना है, कैमरा से कैमरा कर दो, ये कैमरा कौन हो जाएगा, तो आपको ध्यान की कुछ फ्लैशबैक जाएगा, तो वो रिएक्शन रहेगा। बाहर याते शूटिंग हो रही है। हाय बोलो, चले जाओगे। हाय আজি যিহেতু আউটডোৰ শ্বুটিং হৈছিল, গতিকে আমি এনেদৰে বাহিৰৰ হোটেলত খাব লগা হৈছে। আমি ঘূৰি এতিয়া ইয়াতে ভাতটো খাওঁ আৰু। দিয়ক চাওকচোন কি কি আছে। ঠিক আছে, আমি খাই লওঁ এতিয়া। ভাত খাই মেলি আকৌ আহি গ'লোঁ লোকেশ্যনত। আকৌ এতিয়া শ্বুটিং ষ্টাৰ্ট হৈছে, গতিকে आपको पास करने की जरूरत नहीं है, ये जस्ट दूर से आप बोल दो, आप रुक जाना, फ्रंटली रुकना है, क्रॉस नहीं करना। आप इधर खड़े हो जाओ, हाँ मैं जब बोल दूंगा वो रुक जाएंगे, लुक थोड़ा सा कैमरे के पास। আকৌ বেলেগ এটা লোকেশ্যনত গৈ আছোঁ। এয়া
ৰাস্তাত এনেকৈ খোজকাঢ়ি এইফালে দুজন আহি আছে এইফালে কাপোৰ ঠিক কৰি আহি আছে আৰু এয়া শ্বপিং মলত শ্বুটিং হ'ব এতিয়া যিহেতু শ্বপিং মল আহি গৈছোঁ এফালে কৰি বাও বনাই আছে ব্লগ এফালে ময়ো বনাই আছোঁ এফালে তাইও বনাই আছে বহুত দিন শ্বুটিং চলি থকাৰ কাৰণে কণ্টিনিউ হৈ থকাৰ কাৰণে ক'তো ঘূৰিব পৰা নাছিলোঁ আজি চান্স শ্বপিং মলত আহিছোঁ কিনিবলৈ খালি পইচা এটকাও অনা নাই আৰু পইচা নাই আহিছোঁ উপলব্ধ এয়া $1 এখন শ্বপিং মলত আজি কি ধুনীয়া টাইমত মিলি গৈছে চোৱা ৰেম্পৰ নিচিনা গৈছে মিউজিক শ্বপিং মলতে পেকআপ হৈছে আজি অলপ বাকী কেইদিন আছে অলপ জলদি পেকআপ হৈছে এতিয়া ৰুমলৈ আমি চবে যাম আৰু ভাল লাগিল শ্বপিং মলত শ্বপিং হ'ল বহুত দিনৰ মূৰত আহিলোঁ শ্বপিং মলত সোমালোঁ ভাল লাগিল হেল্ল' ফাইনেলি আমাৰ পেকআপ হ'ল আজি ফাৰ্ষ্ট ডে ভালকৈ গ'ল ভালে নাথাকে আশীৰ্বাদত আৰু ভাল লাগিলে তেনেকৈ বহুত হয় ভাল হয় বহুত ছাপৰ্টিভ হয় চ' তেনেকৈ মেকআপ কৰি দিছে আৰু স্পেচিয়েলি বহুত তাই কি ক'ম ভেৰি জেনুইন পাৰ্চন অলপ তাই ভাল লাগিলে আৰু মোৰ গুণগুণ প্ৰিয়াটো নতুন চেনেল সেইটো গুণগুণ প্ৰিয়া তাই নতুন চেনেল হয় প্লিজ ছাবস্ক্ৰাইবাৰ্ছ আপোনালোকে লাইক বাটনটো দবাই দিব বিকজ তাই এটা ভাল কাম কৰি আছে আৰু আপোনালোকে ভাল কণ্টেণ্ট চাব পাৰিব তেতিয়া বিকজ এনেকুৱাই নহয় যিমানখিনি অসমত চিৰিয়েল চলি থাকে তাই তেনেকৈ কাম কৰি থাকে সকলোৰে লগত সকলোৱে মতামতবিলাক গম পাব অন শ্বুট আপোনালোকে চব বস্তু দেখা পাব চ' বেলেগ ব্লগাৰ্ছকে মই নকওঁ চব ব্লগাৰে ভাল কাম কৰে কিন্তু বেলেগ ব্লগাৰকে তাই নিজৰ মেকআপৰ লগতে আমাৰ কলা জগতৰ মানুহখিনিৰ লগত তাই চিনাকি আপোনালোকক কৰিব পাৰিব আৰু আমাৰ পুৰণা মানুহ এজন আছে মই বহুত আজি সুখী তেওঁ ব্লগ ৰাতিপুৱাই দেখা পায় আনকি দাদাহঁত বহুত পুৰণা মানুহ সবে চিনাকি দিব নালাগে বহুত মানুহ দাদাৰ লগত লগ পালোঁ মই আজি বহুত দেখা পাইছোঁ থেংক ইউ তোমাক স্পেচিয়েলি আৰু চবৰ ফ্ৰেণ্ডছক মই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে প্লিজ তাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক বাটন দবাই দিব আৰু তাই কণ্টেণ্টবিলাক চাব নহ'লে বহুত মিছ কৰিব ভাল কণ্টেণ্ট পাব থেংক ইউ বাই বাই মোৰ চেনেলটোৰ কথা কোৱা হেল্ল' আমাৰ এতিয়া আজি শ্বুটিং পেকআপ হ'ল আমি এতিয়া ঘৰলৈকে যাম চ' গুণগুণে নতুন চেনেল খুলিছে আপোনালোকে চাব তাই শ্বুটিঙৰ কণ্টেণ্টবিলাক দিব চ' আপোনালোকে তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল কণ্টেণ্ট পাব মোৰ চেনেলটোৰ নাম কৰবী শৰ্মা আৰু গুণগুণৰটোতো জানেই আৰু কি চ' আপোনালোকে তাইৰ তাতো চব শ্বুটিং পায়ে থাকিব তাই কি কণ্টেণ্ট দিয়ে ভালে কণ্টেণ্ট দিব চব আৰ্টিষ্টক দেখিব আপোনালোকে চ' তাইৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এনেকৈ আমাক মৰম কৰি যা দিব বাই বাই